তো গাইস কি বলবে সঞ্জীৱে নাপালে মানে একচুয়ালি Hey guys, welcome back to my YouTube channel Rahul Mix. আজি 17 সেপ্টেম্বৰ বিশ্বকৰ্মা পূজা হেতুকে মই গৈ আছো আমাৰ ওচৰৰে 17 মন্দিৰ মোৰ ঘৰৰ পৰা বেছি নহয় 8-10 কিলোমিটাৰ মান হৈ যায় তাত গৈ আছো ভাবিলো ভিডিও এটাকো কৰো আপোনালোককো দেখাও সঞ্জীৱ ৰখি আছে মোক ৰখি আছে ও বাকি ফুটছুট লৈ দেখোন হ্যাঁ ফুটছুট লৈ দেখোন একবার গেলি মানে তই এবাৰ আইলো গাড়ী যাও বা বল মাৰা আৰু দিব বড়া বল এয়া মোৰ বন্ধু সঞ্জীৱক লৈ ললো এতিয়া গৈ আছো চাই থাকক অকমান তেল ভৰাই লওঁ পেট্ৰল পাম্পত বেছি নহয় 50 টকা মানৰ ভৰালে হৈ যাব আৰু বাকি তেল ভৰাই আছে তো গাইস এয়া ফাইনালি আহি পালো টিপিলাৰ পৰা সিধা গলে মঙ্গলদৈ আপোনালোকে জানে আৰু লেফট সাইডে যাব লাগে 17 ইয়াৰ পৰা বেছি নহয় আপোনাৰ 8 কিলোমিটাৰ মান হ'ব লাগে কিমান আগৰ নিচিনা মানুহ নহয় গাইস কাৰণ কৰোনা চলি আছে না অলপ ফাইনেলি আহি পালো এয়া পিছফালে আপোনালোকে দেখা পাইছে 17 এবাৰ মানে মানুহ অকমান বেছি হৈছে যোৱা বছৰ অকমান খেৰেঙ আছিলে মানে একেবাৰে নাছিলে মানে লকডাউন চলি আছিল ন সেইকাৰণে মানে এবছৰ মানে 2 বছৰৰ মূৰত এইবাৰ পাইছে কিনে মানুহ হৈছে বাৰু চাউপুৰা আৰু এতিয়া ধূপকাঠি অকমান লৈ ধূপকাঠি অকমান জ্বলাই দিওঁ তাৰপিছত ভিতৰত যাওঁ ধূপকাঠি জ্বলাই ললো এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম বলকচোন আপোনালোকেও ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া সজ্জামাজে এয়া ফাইনেলি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছো বাকি চাওক আপোনালোকে মন্দিৰৰ ভিতৰত মানুহ আছে বাৰু কিন্তু বহুত বেছি নহয় পাৰিলে অকমান ডিস্টেন্স বজাই চলাটো ভাল বাৰু কিছুমানে মানিছে ডিস্টেন্স বজাই কিছুমানে আছে বাৰু কিন্তু চাও বাৰু এবাৰ সঞ্জীৱে আগতে ললে তাৰপিছত মই বিচাৰি কিবাকে ললো আৰু এতিয়া অকমান মন্দিৰৰ পৰা বাহিৰত ওলাই যাম তামাম নহয় আগৰ নিচিনা নহয় আগতে বহুত বেছি মানুহ আছিলে মানে আপোনালোকক মই কেনেকৈ বুজাম বহুত বেছি মানুহ আছিলে কিন্তু আছে এইবাৰ হ'লে হৈছে কিন্তু ইমানো নহয় আগতে মানে এইবোৰ যে দেখা পাইছে আপোনালোকে পুৰা খালি হৈ আছে এইবোৰত মানে ফুল মানে একদম দোকানেৰে মানে একদম ভৰ্তি হৈ আছিল মানে
এইবাৰ চাওক আগৰ নিচিনা নাই আৰু গাইছ কি কৰিব চাওক একদম এই পিছফালে যে দেখা পাইছে আপোনালোকে একদম খালি এই নাৰিকল ডালৰ পিছফালে এইবিলাক চব দোকানে দোকান ন সঞ্জীৱ এইবাৰ আমি গৈ আছোঁ প্ৰসাদ ল'বলৈ সঞ্জীৱা ইয়াতে প্ৰসাদ দি আছে পকাই দি আছে মানে সঞ্জীৱে নাপালে মানে একচুৱেলি শেষ হৈছে নে ভিতৰত আনিব কৈছে গম নাপাওঁ মোৰ পৰা অকণমান দিছোঁ অলপ আমি এতিয়া বৰ্তমান সঞ্জীৱাৰ মই খাই আছোঁ বাদাম খাই মানে ঘূৰি ঘূৰি অকণমান মানে ভাগৰ লাগিছে সেইকাৰণে মানে আমি তিনিটা অকণমান ৰখি দিছোঁ মানে ছাইডত এইবাৰ আপোনালোকক অকণমান পিছতে মানে ৰাতিৰ পৰিৱেশ দেখাম গম পাইছে নহয় দেখালোঁ একচুৱেলি খুব মানে বেকগ্ৰাউণ্ড নৈছে আহি থাকে মানে সেইকাৰণে মানে কথা ক'বই নোৱাৰি এতিয়া অকণমান মিঠাই লওঁ আৰু ঘৰত যাওঁ যদি আৰু কিবা পাৰোঁ দেখাই যাম নোৱাৰিলে আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিম